না এওঁলোক কোন নিৰ্দোষী মানুহ এটাক বোলে জেলত ভৰাই থৈ দিছে আৰু এইটো কথা বোলে তাই বাৰে বাৰে কৈ থাকে। নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে কম। যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে। আৰে কৈ থাক বাৰে বাৰে কওঁ, আটা ভাৰি ভাৰি কওঁ, নিউজত কওঁ, তোৰ ছ'চিয়েল মিডিয়াত কওঁ, কৈ থাক, অসমীয়াত কওঁ, হিন্দীত কওঁ, ইংলিছত কওঁ, কি হ'ব একো নাই। কিন্তু ইয়াতে এটা কথা ভাবিব লাগিব আমি, এই জুবিন দাৰ যিটো কেছ চলি আছে, নট অনলি আছাম, অকল অসমৰ মানুহে নহয়, বাহিৰৰ মানুহৰো এই কেছটোৰ ওপৰত চকু আছে যে অসমৰ যিজন ছিংগাৰ জুবিন গাৰ্গৰ হত্যা হ'ল, এই কেছটোৰ মানে কি জাজমেণ্ট আহিব, নিউজত কোনে কি কথা পাতিছে, এইটো কিন্তু অসমৰ বাহিৰৰ মানুহৰো চকু পৰি আছে আমাৰ ওপৰত। গতিকে এনেকুৱা মন্তব্যই কিন্তু সঁচাকৈ বহুত লজ্জাজনক অনুভৱ কৰাইছে আমাক। ইদিনা এটা কথা কৈছিলে যে জুবিন গাৰ্গক বোলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বোলে পৰিচয় কৰি দিবৰ কাৰণে বোলে এই লালাক মানিয়াকে, মানে এই মহিলাগৰাকী আৰু তাইৰ গিৰিয়াকে, হাজবেণ্ড ৱাইফে বোলে জুবিন গাৰ্গক বোলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বোলে পৰিচয় কৰি দিবৰ কাৰণে বোলে নৰ্থ ইষ্ট ফেষ্টিভেলত লৈ গৈছিল। এতিয়া আপোনালোকে এটা কথা ভাবক, জুবিন দাক এওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিব, না এওঁলোক কোন জুবিন দাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিবৰ কাৰণে? এওঁলোকৰ অস্তিত্ব কি? এওঁলোকক অসমত কোনোবাই চিনি পাইছিল নে? জুবিন দাৰ কাৰণেহে এওঁলোকক বহুতে চিনি পোৱা হ'ল। ইয়াৰ আগতে এওঁলোকক কোনোবাই চিনি পাইছিল নে? কোনেও নাপাইছিল। আৰু তাৰে পিছত এওঁলোকে বোলে জুবিন দাক বোলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বোলে চিনাকি কৰি দিব। আৰে আছে সিহঁতৰ ইমান অকাত? সিদিনা এই মন্তব্যটো দিয়াৰ পিছত সকলোৱে ক'লে যে এই মহিলাগৰাকীয়ে ক্ষমা বিচাৰিব লাগিব। নাই একেবাৰে ক্ষমা নিবিচাৰিলে নীলজ্জন নিচিনা আকৌ আজি নিউজৰ আগত কৈছে আহি পেলাই যে শ্যামকানু মহন্ত যোনটো মেইন অভিযুক্ত, মূল অভিযুক্ত, তেওঁ বোলে নিৰ্দোষী। কৈছে নিৰ্দোষী মানুহ এজনক বোলে ইমান দিনে বোলে জেলত ভৰাই থলে। এতিয়া প্ৰথম কথা হৈছে পুলিচ প্ৰশাসনে আৰু অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল? তেওঁ কৈছে নিৰ্দোষী মানুহ এজনক জেলত ভৰাই থৈছে, মানে আইন প্ৰশাসনক আৰু চৰকাৰক এই মহিলাগৰাকীয়ে অপেনলি চেলেঞ্জ কৰিলে। কাৰণ নিৰ্দোষী মানুহক কেতিয়াও কিন্তু জেলত ভৰাই নথয়। আৰু এই কথাটোত যদি চৰকাৰে, আইন প্ৰশাসনে কোনেও যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে কিন্তু সঁচাকৈ বহুত দুখ লগা কথা। আৰু ইয়াৰ পিছত যদি আৰু কোনোবাই যদি কয় যে নিৰ্দোষী মানুহক কিন্তু চৰকাৰে জেলত ভৰাই থয়, আইন প্ৰশাসনে জেলত ভৰাই থয়, তেতিয়া যদি কিন্তু একশ্যন লয়, সেইটো কিন্তু সঁচাকৈ বৰ ভাবিব লগা কথা হ'ব। আৰু যদি তেতিয়া একশ্যন লয়, এতিয়াও ল'ব লাগিব। কাৰণ নিৰ্দোষী মানুহক কেতিয়াও ভৰাই থোৱা নাই। গোটেই অসমৰ ৰাইজে এই কেছটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি আছে, বাহিৰৰ মানুহে এই কেছটোৰ ওপৰত নজৰ ৰাখি আছে। এই মহিলাগৰাকীয়ে যেতিয়া কৈছে যে নিৰ্দোষী মানুহ এজনক জেলত ভৰাই থৈছে, এইটো কিন্তু বৰ ভাল প্ৰভাৱ নপৰে কিন্তু আইন কানুনৰ ওপৰত। কাৰণ আমি ভাৰতৰ আইন কানুনৰ ওপৰত 100% বিশ্বাস ৰাখোঁ। আৰু সেই আইন কানুনৰ ওপৰত যদি এনেকুৱা মহিলাই যদি প্ৰশ্ন কৰে, সেইটো আমি কেতিয়াও মানি লোৱা নহ'ব। গতিকে এইখিনিয়ে কম, অনুৰোধ কৰিছোঁ আপোনালোকক যাতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম পুলিচক টেগ কৰক, যাতে এই মহিলাগৰাকীৰ ওপৰত অতি সোনকালে ব্যৱস্থা লয়। কাৰণ যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে আপোনালোকে গমেই পাইছে, যি মহিলাগৰাকীয়ে আজি দুদিনৰ আগত নিউজৰ আগত কথা ক'ব ভয় কৰিছিল, সেই মহিলাগৰাকীয়ে কিন্তু প্ৰত্যেক দিনাই নিউজত এটা মন্তব্য দিয়া আৰম্ভ কৰিছে। মানে বুজি পাইছেনে? যিটো ভয় আছিল, এই ভয়টো কিন্তু নোহোৱা হৈ গৈছে। আৰু এইটো কিন্তু আমাৰ অসমবাসীৰ কাৰণে বৰ ভাল কথা নহয়। গতিকে ব্যৱস্থা ল'ব লাগিব, এইখিনিয়ে কম। আৰু অতি সোনকালে জুবিন দাই ন্যায় পাব লাগিব। আৰু ইয়াৰ পিছত যদি মহিলাগৰাকীয়ে বেলেগ মন্তব্য দিয়ে, তেতিয়া কিন্তু মানি লোৱা নহ'ব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।